Hi guys, good evening. কি খবৰ আপ? Good evening কোৱা. Good evening. কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু এটা ব্লগ আৰম্ভ কৰিছোঁ কাৰণ আমাৰ হাঁহিয়ে যিখনহে কৰিছে মই ভাবিলোঁ এইখিনি মই কেমেৰাত কেপচাৰ কৰিয়ে থ'ব লাগে দেই। এয়া চাওক আজি হৈছে হেলোইন তো আমাৰ হাঁহিয়ে নাই কাটা চামুচ টাটা চামুচ লৈ এইবিলাক কি কৰিছে ভুটনি বনিছে ন মা মা চাবি আকৌ চকুতে লাগিবগে মা চাওঁ মা কি ডেঞ্জাৰ এইবিলাক ৰং চং ইয়াত একদম গোটেই মেকআপ চেকআপ লৈ কি কৰিছে ভুটনি বনিছে আৰু এইটো ড্ৰেছ পিন্ধিব বোলে এইটো আৰু এহেঁতি কি পাৰ্টি আছে হেলোইন পাৰ্টি কৰিব পাৰ্টিত কি কৰিবি হাঁহি হা কিবা বস্তু এইবোৰ নাজানোৱে আমি আৰু ডেঞ্জাৰ নে কি এইটোৱে হ'ব সেই ৰেডখিনিত মই অলপ ব্লেক ব্লেক কৰি দিওঁ নি আৰু আছে এইটো কিন্তু তলৰটো অকমান বেয়া হৈ গৈছে দেখো তো আমাৰ বাণীক বোলে এনেকুৱা ভূতৰ মেকআপ নালাগে বাণীক কেনেকুৱা মেকআপ লাগিব ভাল মেকআপ নে ভূতৰ মেকআপ মা बानी अभी कल शैम्पू देगा ना शैम्पू नहीं तो रुलाई करना पड़ेगा शैम्पू लेकिन नहीं जाएगा ना अभी सुबह में उठ गया बोलो नहीं हम मैगी खाएगा हम बोला अभी मैगी नहीं खाएगा ना डायरेक्ट लंच में बोलता नहीं मैगी दो কেনেকৈ কৰিছা পানী কেনেকৈ কৰিছা দেখুৱা হে কেনেকৈ তুমি এনেকুৱা হৈ গৈছা বদমাছ ছোৱালী হৈ গৈছা আৰু এইকেইটা গাৰু কোনে আনিছে ইয়াতে হাঁহি লায়া না ये लंबा लंबा গান এটা গাই দিয়া বাই 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 I love you হাঁহি কি হৈছে হাঁহিবা কি হৈছে কালা বাবা হৈছে কালা বাবা ভয় লাগে এইটো মুচি দিলা এইটো এতিয়া কি কৰিবা হ'ব দিয়া ফাইনেল লুকটো দেখাম আৰু হয় নাই এতিয়া থওঁ তুমি বদমাচি নকৰিবা দে বাণী বদমাচি নকৰিবা Oh my God, Halloween Milagoksa. Oh my God, happy Halloween. Happy Halloween. Oh my God. Swastika nai hua je? Halloween code ase. Hey kita ye tinta matro. Hey ni. Baki eko kori ja. তুমি জানা না এটা চকলেট আছে Treat. Oh ma. Halloween Milagsa. Oh ma, Halloween Milagsa. এটো ইয়াতে কাজিয়া হেল্ল' গাইজ আজি হৈছে আই থিংক 6 তাৰিখ আৰু লাষ্ট মই ভিডিঅ'টো কৰিছিলোঁ 30 তাৰিখ নে 31 তাৰিখ তাৰপিছত মাজত ইমান দিন গেপ আচলতে নাজানো কি হৈছে আজিকালি ভিডিঅ' কৰিবও মন নাযায় মানে কৰিব একো মনেই নাযায় আৰু
আৰু এতিয়া মই ভাবিলোঁ ভিডিঅ'টো এটলিষ্ট ক্লজিংটো ল'ব লাগে এতিয়া দেখিছে ন কিমান চিঞৰ বাখৰ হৈ আছে বানীয়ে কান্দিছে মই মানে গালি পাৰিলোঁ এতিয়া মই এইবিলাক মুচিব লাগে দেখিছে তাই ৱালত এইবোৰ কি কৰিছে আধাখিনি মুচিলোঁ মই এতিয়া দেখিছে কি কৰিছে বানী একদম নাকান্দিবা এতিয়া গোটেই বদমাচি কৰিছা তুমি মানে কি আহিছে মানে মোৰ কি আহিছে बहुत अच्छा है ये सलवार ये हाँ, ये अच्छा लग रहा है बहुत अच्छा लग रहा है ये कलर पता नहीं क्या अच्छा लग रहा है पर देखता है अच्छा लग रहा है हाँ लेकिन लग रहा है हाँ। बानी मम्मी की আহিছে হেতু এটু কি আহিলে মম্মিৰ কি আহিছে মা কি হয় খুলিম এটু কি হয় কি আহিছে পাৰ্সেল হ্যাঁ মজা পাৰ্সেল আহিছে সব কথা ক'ব জানে আকৌ আকৌ এটু কিয় লৈছা কথা ক'ব আকৌ এটু ভৰাই থৈ দিয়ে মুখত নভৰাবা না মা गुड इवनिंग फ्रेंड्स मैं जस्ट ऑफिस पर आही पाइसु आज मुझे ये मिला देखो लिंडा नया लैपटॉप हाँ वो पहले का खराब हो गया था ना আগৰটো যে বেয়া হৈ গৈছিল এতিয়াতো একদমেই বেয়া হয় তাৰপৰা আৰু মোৰ ইমান দিগদাৰ হয় ন কিবোৰ্ডখন বেলেগ কিবা বেলেগ সব বেলেগকৈ ল'ব লাগে তো লেকিন আগৰটো বেছি ভাল আছিলে মোৰ এছআৰৰ আছিলে আৰু এতিয়াতো HP এতিয়াতো মানে ये ऐसा मत करो टूट जाएगा कैसा हाँ इतना तक ही तो लेकिन अच्छा है ना नया वाला हाँ এইযোৰ ফ্ৰেণ্ডছ মই এমাজনৰ পৰা লৈছিলোঁ আপোনালোকৰ মনত আছেনে কিমান 499 নে কিমান দি পেলাই লৈছিলোঁ এইযোৰ মামা এইটো নলয় নহয় আৰু এটা কি হৈছে ফ্ৰেণ্ডছ মোৰ এই ডাঙৰ বেগটো হোৱাৰ পৰা নহয় মোৰ ইভেন টিফিনটো ইয়াৰ ভিতৰত সোমাই যায় তো মোৰ ইমান সুবিধা হৈছে ন এতিয়া বানি লোৱা এইটো থৈ আহা যোৱা এইটো কিচেনত থৈ আহা দেখিছে নথয় ন আচ্ছা কি লাগে তোমাক কোনটো লাগে এইটো লাগে ভেসলিন লাগে কেনেকৈ কৰিব এনেকৈ অ'কে আৰু हाँ हाहिबा किन्तु खং करे एटु हाहिबार হয় न हाहिबा खং करे নাই करे ना ओके एटु किय उलियाला मो बेगर পৰা केले उलियाला एटु এইখন চুন্নিখন আজি ভাবিছিলোঁ মই ইয়াৰ লগত লৈ যাম বুলি মানে এই কুৰ্তাটোৰ লগত তাৰপিছত ইমান বেছি লাগিলে আৰু মিলাও নাই সেইকাৰণে নললোঁ এইখন মই যে বনাৰসৰ পৰা দেউতাই কিনি দিছিলে মোক এখন গোটেই খালি অকণমান হেৰি কৰাব লাগিব পিকো কৰাব লাগিব নহ'লে ন গোটেই এৰি গৈছে ৰছীবিলাক তো এখন আনিছিলোঁ ধুনীয়া হোৱাইট কালাৰ সালোৱাৰ লগত পিন্ধিলে বিৰাট ভাল লাগিব বনাৰসী খুলিম মোৰ চাহ খাব মন গৈছে মই ভৰি হাতকেইটা ধোৱাৰ আগতে চাহ কাপ খাই লওঁ বিৰাট ভোক লাগিছে খুলি আছোঁ ৰ'বা চাই বনাই হে কিয়া লিণ্ডা খুলিছোঁ না মা এনেকৈ চিঞৰে নেকি লোৱা অকণমান লোৱা অকণমান লোৱা रुको ना हिंदी অসমীয়া গোটেইবিলাক অকল খাসিয়াটোহে ক'বলৈ বাকি আছে আৰু খাসিয়া भी सिखा दो तो इसको रुको ना নলগাবা বেছিকৈ দেই এইটো লিপছত লগাই দিয়া এইটো হাতত লাগি আছে এনেকৈ লগাই দিয়া बनी बोलो आप में मैं बोलो आप में मैं वाह बोलो में मैं आप आज यहाँ पे भी लिपस्टिक लगाया ना ৰাতিপুৱা যে সেইবিলাক লগাইছিলে লিপষ্টিকহে লগাইছিলে ইয়াতো লগাইছে চাওক কি যে আঁকি মেলি ঘৰটো এইবোৰটোতো আছে আৰু এইবোৰ নগ'ল অথনি
অথনি সেইবিলাক হাতত লগাইছিলে ন লিপ গ্লছ এটা লৈ পেলাই হাতত লৈ পেলাই লগাইছিলে আৰু এইবিলাকতো কালাৰ এইবিলাক যোৱাই নাই দেখিলা দেখিলো ओके फ्रेंड्स बेसि दीघल हुआ ना मैं ब्लॉगटू किन्तु সেইদিনাৰে হয় ন চাহ বনাইছিলে সেইদিনাৰে হয় গতিকে ভাবিছোঁ যে কাটি দিওঁ আৰু মানে ক্লোজ কৰি দিওঁ কি বাকি লাইফত আৰু নতুন তেনেকুৱা একো হোৱা নাই একো এক্সাইটিঙো হোৱা নাই যে নতুনকৈ কিবা এটা ব্লগ কৰিম আৰু মোৰ ইমানটা আজিকালি ব্লগ কৰিব মন নাযায় মোৰ আজিকালি ইমানটা ব্লগ কৰিব মন নাযায় মই এনেই কেমেৰাটো থৈ পেলাই কিবা কিবি কথা পাতি থাকিব পাৰিম বাকি ধৰক ইফালে সিফালে লৈ যাবলৈ নাজানো কেলে একদমেই মন নোযোৱা হৈছে কেমেৰাটো লৈ পেলাই এনেকৈ ঘূৰি ফুৰিবলৈ ইয়াৰ মাজত মোৰ কেইবাটাও ইভেণ্ট গ'ল কিবা কিবি গ'ল মই বাহিৰত ওলাই গৈছিলোঁ শ্বপিং টপিঙো গৈছিলোঁ ফ্ৰেণ্ডছৰ লগত ওলাই গৈছিলোঁ সেইবিলাকতো মানে ইভেন মোৰ লগৰ কেইজনীয়ে কয় যে কৰ ব্লগ কৰ মই নাজানো কেলে মোৰ আজিকালি একদম মন নোযোৱা হৈছে কিবা নতুনকৈ মানে কিবা প্ৰাইভেট পাৰ্চন টাইপ হৈ গৈছোঁ এনেকুৱা চাগে ষ্টেজবিলাক আহে পিছলৈ যাব পাৰে সেইটো বেলেগ কথা কিন্তু বৰ্তমান এইটো ষ্টেজত আছোঁ যে মই একদম প্ৰাইভেট হৈ গৈছোঁ মানে নিজৰ লাইফটো একদম প্ৰাইভেট ইভেন কি হৈছে মই ষ্টৰিজো নিদিয়া হৈছোঁ আজিকালি মানে ইনষ্টাগ্ৰামত ষ্টৰিজবিলাক যে কি হৈ আছে ডেইলি সেইবিলাকটোতো মই আনকালে দি থাকোঁ এতিয়া মানে এনেকুৱা হৈছে যে মোৰ ষ্টৰি দিবলৈও মন নোযোৱা হৈ গৈছে আই ডোণ্ট ন' কি হৈছে মোৰ সঁচাকৈ মই একো বুজি পোৱা নাই আৰু এবাৰ ধৰক আপুনি পাব্লিক ফিগাৰ হৈ গ'লে এবাৰ আপুনি পাব্লিক ফিগাৰ হৈ গ'লে মানে অকণমান এইবিলাক বস্তু মেইনটেইন কৰিব লাগিব মানে ধৰক আপোনাৰ লাইফটো দুখ পালা নি মা ইয়াতে লগাই লোৱা আপোনাৰ লাইফটোক লৈ পেলাই ধৰক বেলেগ মানুহ খুব ইণ্টাৰেষ্টেড হৈ থাকে গতিকে সেই ইণ্টাৰেষ্টটো বজাই ৰাখিবৰ কাৰণে বা সেই ফলোৱাৰ্ছখিনি বা ছাবস্ক্ৰাইবাৰ্ছখিনি গেইন কৰিবৰ কাৰণে আপুনি এনি টাইম ধৰক এংগেজ কৰি থাকিবলৈ পাৰিব লাগিব তো মই একদম এংগেজিং নোহোৱা হৈছোঁ হা উফ ৰাম ইয়াতো দুখ পাইছা অহ ইয়াতো লগাব লাগিব দেখোন হয় নাই বেছি নকৰিবা দেই শেষ হৈ যাব নহয় ভেচলিনটো হাঁহিবা একদম খং কৰিব হ'ব অকণমান অ'কে তো সেনেকুৱা হৈছে মই ট্ৰাই কৰিম আৰু মষ্ট প্ৰবেবলি খুব সোনকালে এইটো ফেজৰ পৰা ওলাইও যাম চাগে নেনি ধাম কৰিছে আমি বাণীকো স্কুলত দিম বুলি ভাবিছোঁ এই মাহতে মানে মোৰ খুব ইচ্ছা আছে নৱেম্বৰতে মই তাইক দি দিওঁ যাতে নতুন ছেশ্যনত মানে মিড টাৰ্মত আৰু নতুন ছেশ্যন যোৱাৰ আগে তাই এটা ক্লাছত গৈ পেলাই অকণমান যাতে এডজাষ্ট হৈ যায় সেইটো কাৰণে মই খুব কৈ আছোঁ জয়ক এতিয়া নাজানো সি মোৰ কথাটো শুনে নে নুশুনে দিয়ে নে নিদিয়ে তাইক কিন্তু মই নতুন ঘপককৈ এটা নতুন ক্লাছত যোৱাৰ আগতে মানে মাজতে অকণমান দি পেলাই তাই ধৰক চাইকেলটো অলপ ব্ৰেক কৰিব বিচাৰিছোঁ আদাৰৱাইজ কি হয় তাই 9:30 মানত আকৌ শুই যায় আপোনালোকে জানে মই অফিচ যোৱাৰ আগে শুই যায় আৰু স্কুলত যদি ঘপককৈ মই নতুন ছেশ্যনৰ পৰা দি দিলোঁ এটা নতুন ক্লাছত সোমাই গ'ল আৰু তাৰপিছতে 9টা বজাত তাই স্কুল যোৱাৰ টাইমতে যদি তাই শুই যায় কেনেকুৱা হ'ব বা স্কুলত গৈ পেলাই যদি টোপনিয়াই মামা মোক নালাগে মই ভেচলিন বহুত বেয়া পাওঁ তেতিয়া কেনেকুৱা হ'ব তো সেইটো কাৰণে মই কৈ আছোঁ জয়ক এতিয়া নাজানো কি হয় প্লাছ ইহঁত দুজনী কাণখন ফুটাব লাগে আচ্ছা বাই দ্য ৱে যদি আপোনালোকে ইয়াতে গুৱাহাটীত যদি কোনোবা ভাল পাৰ্লাৰ বা কোনোবা সোণাৰীয়ে যোনে কাণ ফুটায় যদি এনেকুৱা আপোনালোকৰ ভাল চিনাকি আছে বা কিবা এড্ৰেছ যদি জানে প্লিজ মোক কমেণ্টত লিখিব কাৰণ মই মানে যাতে এহেঁতি খুব কম কষ্ট পায় কাণ আমাৰ হাঁহিৰো কাণখন বন্ধ হৈ গ'ল ফুটাটো মানে কাণৰ ফুটাটো বন্ধ হৈ গ'ল তাইকো ফুটাব লাগিব তো এহেঁত দুইজনীকে ফুটাব লাগিব যাতে যদি কোনোবা এনেকুৱা ডক্টৰ বা কোনোবা পাৰ্লাৰত যদি ফুটায় বা কোনোবা সোণাৰী যদি আপোনালোকে ভাল চিনি পায় য'ত মানে ধৰক খুব ইজিলি ধুনীয়াকৈ মৰমত কৰি দিয়ে আৰু বেছি বিষ নিদিয়ে তেনেকুৱা নিচিনা যদি কোনোবা চিনি পায় প্লিজ এড্ৰেছটো দিব মামা এইটো অকণমান কয় নেকি ইমান গাল লগাইছা থোৱা হাঁহিবা একদম খং কৰিব হাঁহিৰ হয় মানে ভেচলিনটো বাণীক চুব নিদিয়ে আজি এতিয়া মই দি দিছোঁ ন হাঁহি বহুত চিঞৰিব লগোৱা তো সেয়া প্লিজ জনাব
বানি দিয়া এইটো দিয়া মোক দিয়া আৰু লগোৱা তো মোক জনাব তেতিয়া তাহাঁত দুজনী গৈ পেলাই মই কাণখন ফুটুৱাই আহিমগৈ আৰু তো সিমানেই আছে ফ্ৰেণ্ডছ ট্ৰাই কৰিম যিমানখিনি পাৰোঁ নতুন আন এটা ব্লগ ষ্টাৰ্ট কৰিবলৈ খুব সোনকালে কাৰণ মই বহুত মেছেজ DM আৰু পুৰণা ভিডিঅ'জবিলাকতো বহুতে লিখে যে কিয় আজিকালি ব্লগ দিয়া নাই কিয় ৰেগুলাৰলি আগৰ নিচিনা সপ্তাহত আগতে 3টা ব্লগ দিছিলোঁ মানডে ৱেডনেছডে আৰু ফ্ৰাইডে তো আজিকালি এটাও নাহে তো সেইকাৰণে বহুতে মা নাখায় দেখিছে কি কৰিছে তো থওঁ দিয়ক তো সেয়াই ব্লগ অহা নাই মই ট্ৰাই কৰিম যিমানখিনি পাৰোঁ আকৌ কৰিবলৈ নকৰিবা বানি তো ঠিক আছে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানেই পুনৰ লগ পাম বানি গুচা পুনৰ লগ পাম অন্য এটা ব্লগত তেতিয়ালৈ হাঁহি থাকিব ফূৰ্তিত থাকিব বাই বাই